হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালেই আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত বহুত বেছি ভালেই আছোঁ। এতিয়া চাওকচোন, আমি গৈছিলোঁ আজি এজেগাত ফুৰিবলৈ, আলহী খাবলৈ আৰু বৰদোৱাৰ ওচৰতে আৰু বৰদোৱা আমাৰ যোনটো শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান, তাতেতো আপোনালোকে শুনিছে চাগে বা গম পাইছে যে এটা পাৰ্ক বনাই আছে। পাৰ্কটোত আমি চাবলৈ গৈছিলোঁ আৰু 5টামান বজাতে গৈছিলোঁ, তো বন্ধ আছিলে, তো ভিতৰত সোমাব পৰা নাই আৰু দুখৰ কথা যে মই তাতে গৈ কিনে ভিডিঅ'ও বনাব পৰা নাই গৈছিলোঁ। তো ইয়াত কি ক'ম, উভতি আহি গ'লোঁ। আহি কিনে আমি জামতলা হৈ কিনে আহি কিনে জামতলা চেণ্টাৰ হয় এইটো। তো মই এইটো ৰাস্তা দি আকৌ আজি ফাৰ্ষ্ট হৈ গৈছোঁ। তো ভাল লাগিল বুলি আপোনালোকক অলপ শ্বেয়াৰ কৰিলোঁ।